ডায়েবেটিছৰ জম গোটেই মইনা কলিজাত চৰ্বি বহাই বহাই তহঁতে চেছ কৰিছ আজি ইহঁতক কাহি কাষত এৰি দিবা গোটেই চৰ্বি আজি মই লৈ ল'ম বাৰু হ'ব সেয়া চৰ্বি আমাৰ লগতে থাকক মই চৰ্বিৰ ওপৰত বাকলিটো গুচাই দিওঁ দিয়া মই হ'বলা বুদ্ধিটো নাই জনা তাৰপিছত কবি মইনা কলিজা চাহ একাপ দিয়া নহয় তোমাৰ কষ্ট হৈছে যেন মই সহায় কৰি দিম বুলিহে ভাবিছো হয় নেকি তেতিয়াহ'লে ধুনীয়াকে ঠাণ্ডা পানী এগিলাচ লৈ আহ যা ধুনীয়া ঠাণ্ডা পানী গাখীৰ চাহে নিদিছ পাউদাৰ গাখীৰে মাৰি দিম আজি সঁচি কথা এসোপাছে ময়দাহে আছে মোহন মোহন পানী লৈ আহ কিনো আই আছ ইছ ৰাম সেইকাৰণে যেনেকে য'ত যি বস্তু আছে তেনেকেই থব লাগিছে যোনটো জেগা বস্তু য'ত তাতে থব লাগিছে মোৰ ঘৰ দোকানত মই যদি তোমালোকৰ ঘৰত সদায় থাকো বেলেগৰ মানুহ আহি কমপ্লিট মাৰি নিদিব গাখীৰৰ টেমাত যদি তুমি আটা ভৰাই থোৱা আটা টেমাত যদি তুমি ময়দা ভৰাই থোৱা মোৰ নিচিনা সৰু ল'ৰা ছোৱালীয়ে কমপ্লিট মাৰি নিদিম আজিৰ পৰা নাহো আহিলেও খুব কমাই আহিম আৰু বস্তু নুচো ডাঙৰ মানুহে এনেই কৈ থৈ নগৈছে স্থান টান তাপ পাত্ৰ এইবিলাক চাইহে মানুহে বস্তু থব লাগিছে নহ'লে চব খেলি মেলি হ'ব বোৱাই আহিছো মইনা কলিজাটো বুঢ়ী হলেও বেয়া নালাগিব